প্ৰথমে নমস্কাৰ জনাইছোঁ N24 আছামত আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ 24 আছাম নিউজ চেনেলটো দেখাৰ কাৰণে। আৰু এয়া দেখি আছোঁ অসমীয়া যুৱ মঞ্চই জোনমণি ৰাভাক মৃত্যুক লৈ প্ৰতিক্ৰিয়া দেখাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। এই অসমীয়া যুৱ মঞ্চই কি ক'লে প্ৰতিক্ৰিয়াত চাই থাকক আপোনালোকে N24 আছামত। আৰু দেখাই আছোঁ N24 আছামত আপোনালোকে চাই থাকক আপগ্ৰেডৰ ওপৰত N24 আছাম। এইটো এটা প্ৰি প্লেন মাৰ্ডাৰ হৈছে, এইটো তেওঁক হত্যা কৰা হৈছে। আজি এই হত্যাটো সংঘটিত হোৱাৰ পিছত আজিলৈকে কিমান দিন হ'ল, কিন্তু ইমান দিনৰ পিছতো আজি সৌসিদিনা জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হৈ গৈছে। কিন্তু আমি দেখিবলৈ পালোঁ কি, এই ছবিখনত আমি দেখিছোঁ যে যোৱা সৌসিদিনা মানে জালুকবাৰীত যি ছাত্ৰকেইজনৰ যি দুৰ্ঘটনা সংঘটিত হৈ 7জনকৈ ছাত্ৰ মৃত্যুমুখত পৰিলে, কিন্তু পুৱাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াত সেই ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকৰ ঘটনাৰ সবিশেষ খবৰ লৈছে। DGP মহোদয় গৈছে তাত, আৰক্ষী আয়ুক্ত গৈছে, আৰু সেই 24 ঘণ্টা পাৰ নহওঁতেই কিন্তু তাত দিল্লীৰ পৰা ফৰেঞ্চিক দল আহি তাত উপস্থিত হৈছে। কিন্তু এতিয়া সেই অনুৰূপ ঘটনাৰ ক্ষেত্ৰত আমাৰ জোনমণি ৰাভাৰ সেই যি হত্যাকাণ্ড বা দুৰ্ঘটনা যিয়ে নহওক, সেই ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কিয় তেওঁ এটা বিশেষ পদক্ষেপ হাতত লোৱা নাই, তেওঁ কিয় মুখখন বন্ধ হৈ আছে, এয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা। আৰু আমি আজি চাওক, সৌসিদিনা আদ্যশ্ৰাদ্ধ তেওঁ সম্পন্ন হৈ গৈছে, তেওঁ ঘৰলৈতো এপাক মাৰিব পাৰিলেহেঁতেন, মুখ্যমন্ত্ৰীয়ে হওক বা তেওঁ বিভাগীয় কৰ্তৃপক্ষ কোনোবা এজন বিষয়া তেওঁ ঘৰলৈ খবৰ এটা ল'বলৈ তেওঁ পঠিয়াব পাৰিলেহেঁতেন, কিন্তু সেইটো কৰিবলৈ তেওঁ আগ্ৰহী নহ'ল। সেইটো অতি দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰী গৃহ বিভাগৰ এগৰাকী পৰিয়ালৰ এগৰাকী ছোৱালী ইতিমধ্যে তেওঁ দুৰ্ঘটনা সংঘটিত হৈ তেওঁ মৃত্যুমুখত পৰিলে। তেওঁ যি ধৰণে মানে এইটো পদক্ষেপ ল'ব লাগিছিলে, সেই পদক্ষেপটো কিন্তু আমি কোনো কাৰণেৰে দেখিবলৈ পোৱা নাই বা নগ'ল। সেয়েহে আমি অসমীয়া যুৱ মঞ্চৰ পৰা আমি এটা সজোৰে দাবী উত্থাপন কৰিছোঁ, এই জোনমণি ৰাভাৰ যিটো মানে হত্যাকাণ্ড বা দুৰ্ঘটনা, এই দুৰ্ঘটনাৰ ক্ষেত্ৰতে সঠিক তদন্ত হওক, ইয়াক CBI তদন্তৰ দাবী জনাইছোঁ আমি। কিন্তু CBI তদন্ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতো এই মুহূৰ্তলৈকে কিন্তু CBI কোনো নামগোন্ধ নাই, CBI কিন্তু আহি পোৱাহিয়ে নাই ইমান দিনলৈকে। সেইটো আমি দাবী জনাইছোঁ। আৰু অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ 30দিনীয়া এক কাৰ্যসূচী ঘোষণা কৰা হৈছে, আন্দোলনৰ কাৰ্যসূচী। এই আন্দোলনৰ কাৰ্যসূচী আমি জোৰদাৰভাৱে আমি আগবঢ়াই নিম। আমি জোনমণি ৰাভাক ন্যায় দিবৰ বাবে আমি বদ্ধপৰিকৰ, আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আৰক্ষী প্ৰশাসনলৈ আমি দাবী জনাইছোঁ যে জোনমণি ৰাভাৰ পৰিয়ালটোক এক 30দিনীয়া এক কাৰ্যসূচী ঘোষণা কৰা হৈছে, আন্দোলনৰ কাৰ্যসূচী। এই আন্দোলনৰ কাৰ্যসূচী আমি জোৰদাৰভাৱে আমি আগবঢ়াই নিম। আমি জোনমণি ৰাভাক ন্যায় দিবৰ বাবে আমি বদ্ধপৰিকৰ, আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আৰক্ষী প্ৰশাসনলৈ আমি দাবী জনাইছোঁ যে জোনমণি ৰাভাৰ পৰিয়ালটোক জোনমণি ৰাভাক ন্যায় দিয়ক, আৰু এই ক্ষেত্ৰত অসমৰ ৰাইজে ন্যায় দিয়ক। আৰু আমি তেখেতক দাবী জনাইছোঁ যে এই পদক্ষেপ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নলয়, অনতিপলমে কিন্তু অসমীয়া যুৱ মঞ্চই ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ব।